সরকাৰৰ লগত যি আমাৰ আলোচনা হৈছে যিবোৰ প্ৰতিশ্ৰুতি হৈছে পূৰণ হোৱা নাই সেইটো আমি দেখিছোঁ আমি তেওঁলোকৰ কথা সন্মান ৰাখি পেলাই আমি ৩-৪ মাহ ৫-৬ মাহ আমি ৰখিলোঁ আমি অপেক্ষা কৰি তেওঁলোকৰ কথা সন্মান ৰাখি পেলাই আমি যিহেতু আমি ইমান সন্মান দিয়াৰ পাছত আমি ৰখাৰ পাছতো আমি অপেক্ষা কৰাৰ পাছত যিটো আমাৰ সমস্যাবোৰ সমাধান হোৱা নাই আমি ইয়াত জাতিৰ সন্মানৰ কথা ইয়াত আহি গৈছে যে ইমান এটা ডাঙৰ এটা আন্দোলন হোৱাৰ পাছতো এজনৰ প্ৰাণ হেৰুৱালে বাকীবোৰ গলি খাইছে আমি তেজ বহাইছোঁ তাৰ পাছতো আমাৰ সমস্যাবোৰ সমাধান নোহোৱা মানে সেইটো আমি আচলতে আমি বাৰে বাৰে আমি আলোচনা কৰি থকা আমি ত্ৰিপাক্ষিক বৈঠক হওঁক বা পৰিষদৰ লগত আমাৰ বৈঠক এইটো কৰি থকাৰ প্ৰয়োজন নাই কাম কৰক হৈ যাব কিন্তু যিহেতু আমি 4বাৰ কাউন্সিল পৰিষদৰ লগত 2বাৰ আমি আলোচনা কৰিছোঁ অসম চৰকাৰ দিছপুৰ বাহিনীৰ লগত আমি 2বাৰ আলোচনা কৰিছোঁ তাৰ পাছতো কিন্তু আজি যিবোৰ প্ৰতিশ্ৰুতি দিছে কিন্তু আজি পূৰণ হোৱা আমি দেখা পোৱা নাই সেইকাৰণে আমি আলোচনা বৈঠকটো আমি বিফল বুলি আমি ঘোষণা কৰিলোঁ আৰু বিফল হোৱাৰ আজি এই মঞ্চৰ আজি কাৰ্বিনৰ আজিৰ পৰা পুনৰ এই আন্দোলনখিনি আৰম্ভণি আমি দিছোঁ বা আৰম্ভ হ'ব গৈ আছে আন্দোলন হ'ব আৰু গৈ আছে আৰু এইটোত আমি প্ৰত্যাহ্বান বুলি আমি প্ৰত্যাহ্বান বুলি আমি নকওঁ সেইটো হৈছে সতৰ্কবাণী কাৰ্বি আংলঙত কিবা এটা ঘটনা ঘটিলে কিবা এটা আন্দোলন সেইটো আমাক দুখ নিবলৈ কিয় আন্দোলন কৰিছে কিয় আন্দোলন কৰিব লাগে আমি আমাৰ ফালৰ পৰা যি আমি অপেক্ষা কৰিব লাগে কৰিছোঁ যি সন্মান দিব লাগে আমি দিছোঁ চৰকাৰ এওঁলোকৰ চৰকাৰ আহিছে তেওঁলোকৰ মানে যি হৈছে তেনেহ'লে আমাৰ কাৰ্বিসকলৰ সমস্যা নিজৰ জাতিৰ স্বাৰ্থত যিটো মাত মাতি আমি কোনো এটা পাৰ্টিক আমি সমালোচনা কৰা নাই কাকো আমি বেয়া কৰা নাই আমাৰ কথা আমাৰ সমস্যাবোৰ সমাধান কৰক কিন্তু আমি ইমান বাৰম্বাৰ মাত মাতাৰ পাছত আলোচনা কৰাৰ পাছত যে আমাৰ কথাবোৰ যে তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই কোনো পদক্ষেপ সমস্যাবোৰ সমাধান কৰাৰ কাৰণে কোনো এটা প্ৰতিক্ৰিয়া বা পদক্ষেপ দেখা পোৱা নাই সেইকাৰণে আমি একেবাৰে আমি টকছটো আমি ফেইল অৰ্থাৎ আলোচনাখিনি আমি বিফল হোৱা বুলি আমি ঘোষণা কৰিলোঁ কাৰ্বিলত পুনৰ আন্দোলন হ'ব কিন্তু বৰ্তমান এই আন্দোলন আজিৰ পৰা কিন্তু কাৰ্বিলত মাত্ৰ কাৰ্বিসকলে লাগি নাথাকে তাত কাৰ্বিলত বসবাস কৰা যিসকল খিলঞ্জীয়া আছে তাত অসমীয়া ভাষী আছে তাত তিৱা আছে গাৰো আছে ডিমা আছে কাৰ্বিলৰ বৃহত্তৰ কাৰ্বিলত যিমানখিনি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে গোটেই এক হৈ পেলাই আমি মাত মাতিব গৈছোঁ আৰু এক হৈ পেলাই মাত মাতিলে কাৰ্বি আংলঙত যি হ'ব এইটো সময় দেখা যাব কিন্তু কাৰ্বি আংলঙত যদি আমি খিলঞ্জীয়াসকলে থিয় দিয়া মানে আগৰ কাৰ্বি আংলং হৈ থকা নাই সেইটো অসম চৰকাৰে মনত থাকে আৰু এই কথাবোৰ বুজিব চেষ্টা কৰে।